কেতিয়াবা অভাৱ অভিযোগবোৰৰ কথা ডাঙৰবিলাকৰ আগত ক'লে মানে তেওঁলোকে কয় কষ্ট কৰিব লাগিব, একো বস্তু সহজে নাপাওঁ, দুখ কৰিলেহে মুখ ভৰিব। সহজে পোৱাবিলাকৰতো অৱস্থা দেখিছোৱেই, আপোনালোকেও গম পায়েই। এতিয়া সেইটোকে ভাবি ভাবি কষ্ট কৰোঁতে কৰোঁতে ৰাতিপুৱা বিচনাৰ পৰা উঠোঁতে আইক নমতাকৈ উঠিবই নোৱাৰোঁ। আই ঐ বুলি কৈহে উঠিব পাৰোঁ, এনেকুৱা অৱস্থা হৈছে। যি দেখিছোঁ মানে সেই পেঞ্চনটো ল'বলৈ নাপামেই, তাৰ আগতেই টিকেট কাটিব লাগিব যেন পাইছোঁ।